একদম মানুহবিলাক এইটো আহি একদম চিঙি একদম অৱস্থা নাইকিয়া কৰি দিয়ে। আধা বাটতে ৰখিবলৈ একদম মানুহ শুব পৰা নাই। হেল্ল' গাইজ, আজি দুখীয়া চেনেললৈ আৰু এবাৰ স্বাগতম জনাইছোঁ। আজি মালিকৰ ঘৰত মোৰ হাজিৰা কৰা পইচা দিয়া নাই, সেইকাৰণে মাংস ল'বলৈ দিছে। মই সেইকাৰণে মাংস ল'বলৈ যাওঁচোন। সেয়া যাবলৈ লৈছোঁ। বকৰদৰা তিনিআলিৰ পৰা আনিমগৈ আৰু এয়া গৈ আছোঁ গাইজ, এয়া গৈ আছোঁ বৰ্তমান বকৰদৰালৈ মাংস ল'বলৈ দিছে। গাইজ বকৰদৰা তিনিআলিত এতিয়া মাংস ল'বলৈ যাম। মই এয়া গৈ আছোঁ। মালিকে পইচা 500 দিছে। আপোনালোকে দেখি আছে, গৈ আছোঁ বৰ্তমান। পাইগে নাই আৰু আধা ঘণ্টামান লাগিব। গাইজ গৈ আছোঁ, দলং পালোগৈ আৰু বৰ্তমান গৈ আছোঁ বকৰদৰাত পোৱাগৈ নাই, অলপ পামগৈ আৰু মানে বৰষুণৰ পানী চাৰিওফালে পুৰা ফুল হৈ আছে। ইয়াত আপোনালোকে দেখিছে পুৰা গাইজ বৰষুণ দিছে, অলপ ৰখি দিব লাগিব। বৰষুণটো ৰখিলে আৰু যাব লাগিব। হেল্ল' গাইজ, এতিয়া মই বকৰদৰালৈ আহিছিলোঁ। এইখিনিতে আধা বাটতে ৰখিব লগা হ'ল। বৰষুণ দিছে, বৰষুণ দি আছে। বৰষুণত যাব পৰা নাই, সেইকাৰণে অলপ টাইম ৰখি দিছোঁ। বৰষুণ দি আছে, মাংস ল'ব পৰা নাই। গৈ আছোঁ বৰ্তমান। যোৱা নাই, বৰষুণ দিয়া কাৰণে ৰখি দিছোঁ অলপ। দোকান এখনত মানে বন্ধ আছে, এতিয়া খোলা নাই। পালোগৈ আৰু অলপ পাছত খামগৈ। ইয়াত পালোগৈ। A few moments later. এয়া গাইজ গৈ আছোঁ মই বৰ্তমান ঘৰত পোৱাগৈ নাই। এয়া ৰাস্তা আপোনালোকে দেখি আছে, পুৰা একদম বৰষুণৰ পানী পুৰা ভৰি আছে। এয়া গৈ আছোঁ বৰ্তমান, ঘৰত পোৱাগৈ নাই আৰু পাওঁগৈ। ইয়াত বৰষুণৰ পানী পুৰা চাৰিওফালে পানীয়ে পানীয়ে এয়া গৈ আছোঁ। একদম পানী। এয়া মাংস দেখিছে আপোনালোকে, বকৰদৰাৰ পৰা লৈ আনিছোঁ। চিমন দাদা দোকানৰ পৰা লৈ আনিছোঁ। মাছ মাংস সদায় কাটে হেনো, ল'বলৈ মাতিছে। সদায় যাব লাগিব। ঘৰত পোৱাগৈ নাই, পামগৈ আৰু গাইজ, এয়া মধুৰ টেঙা ছিঙিবলৈ গৈ আছোঁ। ব্ৰইলাৰ মাংস অলপ আধা কেজি আনিছোঁ। এতিয়া বন্ধু বান্ধৱীসকলে খাওঁ বুলি মধুৰ টেঙা অলপ ছিঙি ল'ব লাগিব। সেয়া আপোনালোকে দেখি আছে, মধুৰ টেঙা এজোপা বুলি কয়। একদম মানুহবিলাক এইটো আহি একদম চিঙি একদম অৱস্থা নাইকিয়া কৰি দিছে। এই মধুৰ টেঙাবিলাক চকলা কৰি দিছে একদম। পাতকেইটা এতিয়া নিব লাগিব, অলপমান নাইকিয়া কৰিলে নহয়। গাইজ এয়া ছিঙি আছোঁ মই বৰ্তমান। গাইজ এয়া একদম মধুৰ টেঙা নাইকিয়া হ'ল, ছিঙিব লাগিব পুৰা। চাৰহঁতৰ মই খুৱাম আৰু এয়া আপোং চাকি আছোঁ। এতিয়া ভাত চাত বনোৱা হৈ গ'ল, চব্জিও হৈ গ'ল, ৰেডি হৈ আছে। এতিয়া মোৰ আপোং চাকি দেখুৱাই আছোঁ। এয়া আপোং চাহটো দেউৰী আপোং, দেউৰী চুজে বুলি কয় এইটো দেউৰী মতে। সেইকাৰণে আমি এতিয়া মদ চাকি আছোঁ।
গাইছ খাবলৈ লৈছোঁ নেমু চেমু একদম ৰেডি খাই পিনি খাইছোঁ আৰু এতিয়া ভাতত ধৰিছোঁ জলকীয়া ইমান দূৰত এয়া গাইছ নেমু পিচি পূৰা ভাল লাগিছে ব্ৰইলাৰ ছাৰে বনাইছিলে খাই আছোঁ এয়া গাইছ খাই আছোঁ ভাত খাই আছোঁ আজি ছাৰে বনাইছিলে চব্জি মই ভাত বনালোঁ লগতে খাইছোঁ এয়া চেপি পিনি খাই আছোঁ ইয়াত মাছি হৈ যায় পুৰা টেষ্ট হৈ যায় বঢ়িয়া লাগিছে এনেকুৱা আৰু দেউৰী ঘৰত ভিডিঅ'টি যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব